কৰিম মোক গালিগালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডাৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছোঁ কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন সেইকাৰণে আজি যেহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে সব চাফ চুফ কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে পৰিচ্ছন্ন কৰিব লাগে দোকান আৰু মই ভাবোঁ তেওঁ য'ত আছে তাত পৰা তেওঁ সুখী হৈছে দেখি সকলোৱে অসমবাসী ৰাইজে তেওঁক তেনেকৈ ধৰি ৰাখিছে আৰু যুগ যুগান্তৰলৈ তেওঁক তেনেকৈ ধৰি ৰাখক অমৰ কৰি ৰাখক মই সেয়াই কামনা কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱী জুবিনদাৰ বাবে এটা নতুনকৈ আপডেট লৈ আহিলোঁ আপোনালোকৰ মাজত আৰু পোন আকৌবাৰ জুবিনদাৰ ন্যায়ৰ বাবে আমি ৱেইট কৰি আছোঁ যে জুবিনদা অতি সোনকালে ন্যায় পাওক আৰু জুবিনদাৰ বাবে আমাৰ গৰিমা বৌ কি কথা ক'লে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাব কান্দি কান্দি ন্যায় বিচাৰিছে গৰিমা বৌয়ে কিন্তু আমি জুবিনদাৰ ন্যায় কিয় পোৱা নাই আজিলৈকে আমি জুবিনদাৰ ন্যায় নাপামেই চাগে মই ভাবিছোঁ যে জুবিনদাৰ ন্যায় পাব কিন্তু অলপ দেৰি লাগিব এইবিলাক কিন্তু মানে কি ক'ম বাৰু ইমান যে দেৰি লাগিছে ইমান আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ইমান ডাঙৰ শিল্পীয়ে যদি ইমান দেৰি লাগে ন্যায় এটা পাবলৈ তে কি ব্যৱস্থা কৰা হ'ব আপোনালোকে মোক কমেণ্ট কৰি জনাব মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিনৰ ক্ষেত্ৰত যে মানে কিবা এটা দোকান দি আছে কি কিবা ধূলি বালি হৈ আছে জুবিনদাৰ কিন্তু কোনো চাফ কৰা মানুহে নাই এটা নিউজত ভাইৰেল হৈ আছিলে ভিডিঅ'ত বালিৰ মাজত জুবিনদাক ৰখা হৈছে কোনেও চাফ কৰা নাই দোকান আছে কিবা বিড়ি চিগাৰেট এইবিলাকে বিক্ৰী কৰা আছে কিন্তু জুবিনদাৰ কিবা এটা ধূলা বালি লাগি আছে এইবিলাকতো চাফ কৰিব নোৱাৰে নেকি মানে বহুত বেয়া কাম কৰিছে জুবিনদাৰ ন্যায়ো দিব পৰা নাই এইবিলাক আৰু জুবিনদাক চাফ চিকুণ কৰিও ৰখা নাই মানে জুবিনদাই কেনেকৈ জিন্দা আছিল অলপ সন্মান কৰিছিল এতিয়া জুবিনদা মৃত্যু হোৱাৰ পাছত কোনেও সন্মানে নাই মানে জুবিনদা মৃত্যু হ'লেই বাদ দিয়ক এইবিলাক এনেকুৱা ফেলি থৈছে মানে জুবিনদা একো আৰু আমাৰ প্ৰাণৰে নহয় এইবিলাক যে এনেকুৱা ভাবিছে বহুত বেয়া লাগিছে আৰু এইবিলাকৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে কি কথা ক'লে এই নিউজত আপোনালোকে সম্পূৰ্ণকৈ চালে গম পাব এতিয়া চাই ল'ব আমাৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে আৰু গৰিমা বৌয়ে কান্দি কান্দি ন্যায়ৰ বাবে কি ক'লে আপোনালোকে পোনপ্ৰথমে চাই ল'ব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকে কমেণ্ট কৰি অলপ জনাই দিব তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব জুবিনদাৰ বাবে ন্যায়ৰ বাবে এটা জাষ্টিছ লিখি দিব আৰু এই হাৰামীকেইটাক অতি সোনকালে শাস্তি দিবলৈ আপোনালোকে এটা কমেণ্ট লিখি দিব কি শাস্তি দিব লাগে জুবিনদাক হত্যা কৰা হাৰামীকেইটাক আপোনালোকে কমেণ্ট কৰি জনাই দিব ঠিক আছে ভিডিঅ' চাই লওঁ আজি মই ডিচিক কৈছোঁ চাফ চুফ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালিগালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম মোক গালিগালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডাৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছোঁ কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন সেইকাৰণে আজি যেহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে সব চাফ চুফ কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে পৰিচ্ছন্ন কৰিব লাগে দোকানবোৰ গুচাব লাগে বাউণ্ডাৰী ৱাল ইমিডিয়েট বনাব লাগে আজি মই ডিচিক কৈছোঁ চাফ চুফ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালিগালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম মোক গালিগালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডাৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছোঁ কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন সেইকাৰণে আজি যেহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে সব চাফ চুফ কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে পৰিচ্ছন্ন কৰিব লাগে দোকানবোৰ গুচাব লাগে বাউণ্ডাৰী ৱাল ইমিডিয়েট বনাব লাগে আজি মই ডিচিক কৈছোঁ চাফ চুফ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালিগালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম মোক গালিগালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ
আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ, কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে। আজি মই ডিচিক কৈছোঁ চাফ চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম মোক গালি গালাজে কৰিলে, সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই মই কৰিব কৈছোঁ, কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে। আৰু মই ভাবোঁ তেওঁ য'ত আছে তাত পৰা তেওঁ সুখী হৈছে দেখি সকলোৱে অসমবাসী ৰাইজে তেওঁক তেনেকৈ ধৰি ৰাখিছে আৰু যুগ যুগান্তৰলৈ তেওঁক তেনেকৈ ধৰি ৰাখক, অমৰ কৰি ৰাখক, মই সেয়াই কামনা কৰিছোঁ। মানে মই তেওঁৰ লগে লগে আচলতে জীয়াই থাকিব বিচাৰিছোঁ, তেওঁৰ লগত থাকি। সেইকাৰণে তেওঁৰ সদায় চিনেমাখন চাইছোঁ বুলি মই নিজে ভাবি লৈছোঁ, ধৰি লৈছোঁ। তেওঁ চেলিব্ৰেট কৰিছে, ময়ো চেলিব্ৰেট কৰিছোঁ। মই প্ৰথম দিনা 31 অক্টোবৰৰ দিনা চিনেমাখন চাইছিলোঁ, তাৰপিছত আৰু চাবলৈ মোৰ সাহস হোৱা নাই, শক্তিও হোৱা নাই। আজি 100টা দিন জুবিন থাকিলেও বহুত বেছি সুখী হ'লহেঁতেন। আৰু মই ভাবোঁ তেওঁ য'ত আছে তাত পৰা তেওঁ সুখী হৈছে দেখি অসমৰ মানুহে তেওঁ যেনেকৈ আশা কৰিছিলে তাতকৈও বহুত বেছি মৰম সঁহাৰি দিছে তেওঁৰ কামটোক। মেট্ৰিক্সলৈ ধন্যবাদ যে 100টা দিন তেওঁলোকে চলাই ৰাখিছে। মই প্ৰথম দিনা 31 অক্টোবৰৰ দিনা চিনেমাখন চাইছিলোঁ, তাৰপিছত আৰু চাবলৈ মোৰ সাহস হোৱা নাই, শক্তিও হোৱা নাই। আজি 100টা দিন জুবিন থাকিলেও বহুত বেছি সুখী হ'লহেঁতেন। মানে মই তেওঁৰ লগে লগে আচলতে জীয়াই থাকিব বিচাৰিছোঁ, তেওঁৰ লগত থাকি। সেইকাৰণে তেওঁৰ সদায় চিনেমাখন চাইছোঁ বুলি মই নিজে ভাবি লৈছোঁ, ধৰি লৈছোঁ। তেওঁ চেলিব্ৰেট কৰিছে, ময়ো চেলিব্ৰেট কৰিছোঁ। আজি এটা গৌৰৱৰ ক্ষণ বুলি ক'ব লাগিব, যিটো জুবিন দাই ইয়াকে অসমীয়া ছবিক লৈ চাগে সপোন দেখিছিলে, যিটো আজি 100 দিন পাৰ হ'ল, বক্স অফিচত বহুখিনি কালেকশ্যন কৰিছে বুলি ক'ব লাগিব, কি ক'ব? সেইটো ভাল কথা। অসমৰ জুবিনৰ সপোন আছিলে যেনেদৰে জুবিনৰ সপোনটো পূৰা কৰিবলৈ 31 অক্টোবৰ তাৰিখে যেনেকৈ জুবিনে বিচাৰিছিলে সকলোৱে চেষ্টা কৰি গোটেই টিমটোৱে বহুত কষ্ট কৰি মানে বহুত বিষাদ বুকুত ৰাখিও কামখিনি সম্পূৰ্ণ কৰি মুক্তি দিছিলে। আৰু মই ভাবোঁ তেওঁ য'ত আছে তাত পৰা তেওঁ সুখী হৈছে দেখি অসমৰ মানুহে তেওঁ যেনেকৈ আশা কৰিছিলে তাতকৈও বহুত বেছি মৰম সঁহাৰি দিছে তেওঁৰ কামটোক। গতিকে আৰু তেওঁ থাকিলে আচলতে তেওঁ সদায় যেনেদৰে আজি সকলোবোৰ আহিছে, বৃদ্ধাশ্ৰমৰ পৰা আই মাতৃসকল আহিছে, মৰাণতে হওক, নগাঁৱত হওক, গুৱাহাটীত হওক, তেনেকৈ যিসকল এই ছাত্ৰ ছাত্ৰীসকল আহিছে তেনেদৰে দিব্যাংগ, তেওঁলোকৰ লগত তেওঁ চিনেমাখন নিজে উপভোগ কৰে। গতিকে জুবিনে কৰা কামবোৰ মই সৰুকৈ কৰিবলৈ মোৰ সামৰ্থ্য, মই চেষ্টা কৰিছোঁ। এতিয়া কিমান দূৰলৈকে পাৰোঁ নাজানো, মই কৰি যাবলৈ চেষ্টা কৰিম এইখিনি কাম। খুব আৱেগিক হৈ পৰিছে। তাৰ মাজতে মই আৰু এটা কথা ক'লোঁ, যিটো আজি জুবিন দাক লৈ পেলাই অসম লাইভ 24ৰ পৰা আপোনাক এখন কিতাপ আগবঢ়োৱা হৈছে, অকণমান কৈ দিয়ক কি? কিতাপখনৰ বাবেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম লাইভ। তেওঁলোকে আচলতে কিতাপখন মই আগতে হাতত পাইছিলোঁ, আজি মই ইয়ালৈ আহিছোঁ কাৰণে তেওঁলোকে মোৰ হাততো অৰ্পণ কৰিছে। মই কিন্তু পঢ়িবলৈ এতিয়ালৈকে কথাবোৰ সাহস কৰা নাই, মই পঢ়িম লাহে লাহে। আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তেওঁলোকে মেট্ৰিক্স একেই যিহেতু গ্ৰুপ, তেওঁলোকে এতিয়ালৈকে অসম লাইভ আৰু মেট্ৰিক্স চিনেমা কৰ্তৃপক্ষই ছবিখনো চলাই ৰাখিছে, জুবিনক মানুহৰ মাজত ধৰি ৰাখিছে। গতিকে আৰু জুবিনে যেনেদৰে কৈছিলে যে মোক মনত ৰখাতকৈ মোৰ সৃষ্টিৰাজিক মানুহে, মোৰ কামখিনিক মানুহে মনত ৰাখিলে মই বেছি ভাল পাম, সেইদৰে সকলোৱে অসমবাসী ৰাইজে তেওঁক তেনেকৈ ধৰি ৰাখিছে আৰু যুগ যুগান্তৰলৈ তেওঁক তেনেকৈ ধৰি ৰাখক, অমৰ কৰি ৰাখক, মই সেয়াই কামনা কৰিছোঁ।